স্বাগতম সকলোকে আকৌ নতুন ভিডিঅ' লৈ। আজি মাঘৰ প্ৰথমটো দিন আৰু আমাৰ ইয়াত মাঘৰ 1, 2, 3 তাৰিখে ডাঙৰ সভা হয় বগেশ্বৰ মন্দিৰ, হয়তো আপোনালোকে জানিব পাৰে। তো আজি তালৈকে যাই আছোঁ, সকলোবিলাক আহিছোঁ। তো আমি পথাৰৰ মাজে মাজে যাই আছোঁ আৰু আপোনালোকক সকলোখিনি দেখুৱাম বগেশ্বৰ মন্দিৰ। আপোনালোকে আহিব, বহুত ভাল লাগে মন্দিৰটো, ডাঙৰ সভা হয়। যদি আপোনালোকে আহিব খোজে আহিব পাৰে, সকলোখিনি দেখুৱাই আছোঁ, চাই থাকক। মানুহ এই ৰাস্তাৰ পৰাই মানুহৰ জাম, ইমান মানুহ হৈছে আৰু তাততো খোজ দিব নোৱাৰা হেন ইমান মানুহ হয়। মানে 1 তাৰিখেতো বেছি হয়, 1 তাৰিখ আৰু 3 তাৰিখে। তো এই চাওক, এই কিমান দূৰৰ পৰা ৰাস্তাত মানুহ, এয়া পথাৰত গাড়ী থ'ব লগা হৈ গৈছে। তো আমি গৈ আছোঁ, চাওক এই কেইজনী, এয়া মানসী, মুনু, দীক্ষিতা, বনস্মিতা ফোনত ব্যস্ত, এয়া বিলকি আৰু এইজনী গৰিস্মিতা আৰু নিকিতা। চাওক গাইছ, মানুহ এইখন গেট ৰংঘৰৰ নিচিনা কৰিছে। ये सब मंदिर भीतर भाग। प्रथम प्रसाद पायक সেইফালে সকলোবিলাক দোকান পোহাৰ আছে, সেইবিলাক পিছত দেখুৱাম। এয়া মন্দিৰৰ দ্বিতীয়খন গেট। নদীৰ ফটো উঠা বনাইছে, পিছত ফটো উঠিব লাগিব। তাত নদীটো আছে, এইখন তাত দলং, সেইফালে দি গৈ এটা শিৱ মন্দিৰ আছে, তালৈকে যাম। ইয়াত চেলফি উঠাৰ কাৰণে বনাই দিছে। শিৱ মন্দিৰ হয়, ইয়াৰে নদীৰ এইটো পাৰে গাছ চব পৰিৱেশটো চাওক, এইফালৰ পৰা মানুহ। ওলাইছোঁ এইটো শিৱ মন্দিৰলৈ, ভিতৰলৈ নাযাওঁ, তাত এইটো মন্দিৰত চাব। কেনে লাগছে চাই? নাগাই ফটো দিবি দে, মোক দিলিয়ে দিবা পাৰিম। দেখুৱাব নোৱাৰি ন, মানুহৰ ভিৰৰ কাৰণে মোবাইল এনেকৈ লৈ যাবই নোৱাৰি। এতিয়া ঘৰমুৱা হ'লোঁ, ঘৰলৈ যাওঁ। ইয়াতে সমাপ্ত কৰোঁ। ভোগেশ্বৰী মন্দিৰলৈ আপোনালোকেও আহিব, বহুত ভাল লাগে। বহুত দোকান পোহাৰ আছে, মানুহ ইমান হৈছে, ভিডিঅ' কৰা নহ'লে সকলোখিনি। এই কমলা টেঙা আৰু বুট ভাজা আনিছোঁ ঘৰলৈ। তো আজিলৈ লৈছোঁ বিদায়। আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।